নমস্কাৰ তোমাৰ ইউটিউব চেনেল লিপজৰি ব্লগ। তো বৰ্তমান মই আছোঁ মোটাৰ কথাত নিশ্চয় আপোনালোকে থামনেল এটা লিখি গমে পাইছে। তো আজি ভিডিঅ'টো ধামাকা হোৱা আপোনালোকে চাই থাকক, স্কিপ নকৰিব। তো বলক আমি যাই থাকোঁ আৰু অলপমান এইটো আমাৰ বঙাইগাঁও এতিয়া হৈছে 5টা নেকি 5টা হৈছে 6টা বাজিবলৈ লৈছে। তো যাই থাকোঁ বলক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase. Guys, kita belakang itu details sama kasi itu nam details sama aji Christmas to khole আহিব পাৰিব তো এটা খোলা নাই এনেকে যাব লাগিব খোলা চেক কৰিছো গাইস আহিবালো আৰু ইয়াত সূৰ্য উদয় হ'ব ধৰিছে গাইস ফাইনালি আহিবালো আৰু এটা সবৰে চাবাগান বিলাক একেবাৰে হৈ গৈছে আৰু পুৰা কুলি পৰি গৈছে না লাগিব আমি এতিয়া যাই বলক এইটা দাবি বলি বাগেশ্বৰী হিলছ। তো গাইস আমি এতিয়া উপরে যাইছো, আমি ইফালে আইছিলো মানে অসুবিধা হয় না আহাতে এনে ভিডিও করব না এতিয়া আমি যাই বলক। আমি বেলেগ দি আহিব লাগিছিল কাৰণ ইটো দি আমি আগতে আহিছিলোঁ ন সেইকাৰণে কৈলোঁ। অ' গাইছ আই লাভ বঙাইগাঁও, আই লাভ নহয় মই সেই ৰাঙা ৰাস্তাৰ দৰে যাব লাগিছিল। তো ট্ৰেইন গৈ আছে এতিয়া, তো আমি ইপিনে উঠি যাম মানে আৰু এইটো তো মই নাজাৰা আপোনালোকক দেখাম। তো চাই থাকিব, ভাগৰি গৈছোঁ নহয় পুৰা ভাগৰি গৈছোঁ আৰু আমি এদিন নাক কাটি যাম, নাক কাটি হিলছটো আপোনালোকক দেখাম। তো এইবিলাক চাওক আৰু পুৰা কুঁৱলী আৰু লগতে আমাৰ কেমেৰামেন এইটো আছিল হাইক এবাৰ হাইক পৰা একবাৰ ক হাঁহি লগিছোঁ ক। গাইছ আমি ওপৰত যাই থাকোঁ, তাতে আমি ফাইনেলি লগ পাম। তো ওপৰত যাই থাকোঁ বলক, তাৰপিছত আপোনালোকক মেইন নাজাৰাটো আপোনালোকক দেখাম। পানী পিয়াজে লাগি গ'ল, কি হ'ব তাই আহি আছে। আমি দুজন বন্ধু আহিছোঁ এতিয়া, সেইদিন সকলো দেখাম আপোনালোকে আহিব। গাইছ অলপমান ক'ৰবাত বহিব লাগিব, দেখিছে আপোনালোকে মোৰ অৱস্থা কি হৈ গৈছে। গাইছ আমি ক'ত ৰেষ্ট নল'ম, আমি মানে ক'ত নিজিৰাও, আমি ডাইৰেক্ট এইটো চেলেঞ্জ, আমি তাতে গৈহে আপোনালোকক দেখাম আৰু আমি অলপমান জিৰাম। সেইবিলাক চাওক, আমি চিৰিৰে গৈ আছোঁ, আমি তাৰে পৰা আহিব লাগিছিল। তো গাইছ ফাইনেলি আহি পালোঁ এইটো গাইছ, আমি তাৰে পৰা আহিব লাগিছিল কিন্তু বহুত দূৰ হ'ল হয় আৰু আমাক বহুত ভাগৰ লাগিল হয়। তো আমি ইয়াৰে পৰা আহিলোঁ, ইয়াৰ পৰা মানে শ্বৰ্টকাট আপোনালোকক যাতে দেখাব পাৰোঁ। গাইছ তাই আহি আছে আৰু এতিয়া আমি যাই। তো গাইছ আমি ফাইনেলি আহি পালোঁ একদম মেইন ওপৰত। সেইটো হৈছে বাগেশ্বৰী মন্দিৰটো আৰু সেইটো এটা টাৱাৰ আৰু এইটো গাছ গছনিবিলাক আৰু সেইটোৱে। তো যাই আছোঁ বলক, মেইন ভিউটো আপোনালোকে চাব। সূৰ্য উদয় হৈ আৰু গাইছ হৈছে। তো ফাইনেলি গাইছ আমি আহি পালোঁ মেইন জেগাটো। সেইটো এটা ফিল্ড দেখিবলৈ পাইছে আমাৰ বঙাইগাঁও। আৰু সেইটো হৈছে আমাৰ ক্লক টাৱাৰ ফ্লাইঅভাৰ। আহক
এইবিলাক চাওক বঙাইগাঁও ফ্লাইঅভাৰ এইটো ফ্লাইঅভাৰ এইটো ক্লকটাৰটো ঠিক আছে অলপমান ফটো চটো মাৰিলোঁ আৰু ফাইনেলি গাইছ আমি ইয়াত আহি পাইছোঁ আৰু এইটো বাঘেশ্বৰী মন্দিৰটো আজি ভালকৈ নেদেখাওঁ এটা ওপৰত আছে এটা তলত আছে বৰ্তমান আমি আহিছোঁ এই ওপৰত এই কাৰণে আহিছোঁ তো এইবিলাক চাওক ভিউ সেইটো চন্দ্ৰ তো এইফালে চাওক ইমান ভালকৈ ভিউ নাপাব আপোনালোকে ইয়াত আহক আৰু চাওক আৰু বাঘেশ্বৰী পাহাৰ এইটো মই চিৰিটোত উঠিছোঁ আৰু চিৰিটোত উঠি অলপমান দেখাইছোঁ আপোনালোকক নাজাৰা এইবিলাক চাওক এই তাত চাহ বাগান আছে এইটো একদম কুঁৱলী পৰিছে গৈছে আকৌ দেখা নাপাব একদম পুৱাই আহিছোঁ গাইছ আমি ইফালে দেখা নাই না আহক ইফালে অলপমান দেখা তাহাঁত লোক ক'ত গ'ল একো পাত্তা পোৱা নাই বেলেগ মানুহ আহিছিল এইফালে একো নাজাৰা নাই আপোনালোকে চাবই নাপাৰিব এদিন বেলেগ কৰি দেখাম আপোনালোকক এইটো ভূমেশ্বৰ পাহাৰ কিবা কিবি আপোনালোকে গাছ গছনিৰ কাৰণে একো দেখা নাপাব আমি ইয়াৰ পৰা আহিছোঁ ইয়াৰ পৰা আহি আৰু ইয়াত আৰু অলপমান ভিউটো মজা পাব ইয়াৰ পৰা পূৰা ক্লিয়াৰ দেখা যায় আৰু ইয়াত গুফাটো আছে গুফাত তাতে এটা মন্দিৰ আছে তাতে নেদেখাওঁ ঠিক আছে তো দেখাব নালাগে একচুৱেলি তো এইটো হৈছে বঙাইগাঁও চাওক এটা শব্দ শুনা পাইছে না ক্লকটাৰটো পূৰা জোৰে জোৰে বাজি আছে এইটো ক্লকটাৰটো এইটো ফ্লাইঅভাৰটো দেখিছে এইটো ক্লকটাৰ এইটো ক'ত গেল এইটো তো এইটো হৈছে ক্লকটাৰ হা কিয় ভিডিঅ'টো মানে ইমানে ভাল পাইছে না তাই যাবই খোজা নাই মানে ইয়াত আহি অলপমান ভাল লাগিছে ভিডিঅ'টো বহুত ডাঙৰ হ'ব কিন্তু আচলতে এইটো কৈ দিছোঁ কাৰণ এই ভিডিঅ'টো ডাঙৰ হ'বই কাৰণ এইটো ভিডিঅ' মই একচুৱেলি 10 মিনিটৰ ভিডিঅ' বনাম কাৰণ নেট বহুত যায় একো নহয় নেট যাওক কি হয় হওক মই আপোনাৰ কাৰণে বহুত সহায় মানে কি কৰি আছোঁ ভিডিঅ' বনাই আছোঁ আপোনালোকে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিব প্লিজ ছাপোৰ্ট কৰিব তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তো এইটো ভিউটো আপোনালোকে ইমান ভিউ ভাল কৰি নাপাব এইটো হৈছে বাঘেশ্বৰী পাহাৰ আৰু এইটো মোৰ বন্ধুটো আমি এইটো ইফালে চাব লাগিব তো হাই চাই দে বৰা হাই চাই দে একবাৰ হাই কৰ খালি গাইছ ৰ'দ উদয় হৈ গ'ল মানে সূৰ্য উদয় হৈ গ'ল এতিয়া যাব লাগিব ঘৰত বৰ্তমান আমি আহিছিলোঁ এইটোতে তো আজি ভিডিঅ' কেনেকৈ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাই বাই থ্যাংকছ ফৰ ৱাচিং তো আপোনালোকে দিছ ভিডিঅ' ইজ লাইক এণ্ড শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব গাইছ আমি আহি থাকোঁতে এইটো এটা মানে এটা সেইটো বাঘেশ্বৰী পাহাৰৰ তাতে ওচৰতে এটা চাহ বাগানৰ এটা পাহাৰ পালোঁ পাহাৰত চাহ বাগান সেইদিনাখন তলত চাহ বাগান আছিল সেই আজি আপোনালোকক পাহাৰত চাহ বাগানটো দেখাই আছোঁ তো চাই থাকক একো নহয় এইবিলাক চাহ না কি মজা লাগে না গাইছ আমাৰ বঙাইগাঁৱতে মজা ফটো শ্বুট কৰিব পাৰিব আপোনালোকে তো গাইছ আমি এতিয়া যাই থাকোঁ মজা লাগিছে না গাইছ কোনটি যাওঁ এইখিনি যাওঁ এইবিলাক চাওক খাই ফটো থাং গাইছ বাই বাই সেইটো বাই বাই দিলোঁ এতিয়া যাব লাগে ঘৰত আমি এই বাগানটোতে আছিলোঁ আৰু বাঘেশ্বৰী এইটো কি বস্তু কি কৰি আছে নাপালোঁ তো আমি এতিয়া যাব লাগিব এতিয়া আপোনালোকে ইয়াত আহিব ইয়াত বহুত ভাল আপোনালোকে পাব চাহ বাগান বেলেগ একদম বেলেগ ধৰণৰ পাহাৰ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে অৱস্থা বেয়া আপোনালোকে দেখিবলৈ লৈছে তো এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই থেংকছ ফৰ